বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসাম টেক আৰপি লৈ মই হিয়া যে বন্ধুসকল আপোনালোকে কেতিয়াবা নহলে কোডবাত ইয়াৰফোন নিশ্চয় ব্যৱহাৰ কৰিছে আপুনি ব্যৱহাৰ কৰা হেডফোন বা ইয়াৰফোনত সৰু ৰিংটো থকা আপুনি নিশ্চয় দেখিছে আপুনি জানেনে বাৰু এই ৰিংটো কি এই ৰিংটো কিয় দিয়া থাকে বা ইয়াৰ ব্যৱহাৰ কি বন্ধুসকল আপোনালোকে অলপ ধ্যান দি চালে দেখা পাব কিছুমান ইয়াৰফোন বা হেডফোনত দুটা ৰিং থাকে বা কিছুমান ইয়াৰফোন বা হেডফোনত তিনটা ৰিং থাকে বা কিছুমান ইয়াৰফোন বা হেডফোনত অকল এটা ৰিং থাকে আপুনি ইয়াতে জনা দৰকাৰ যে দুটা ৰিং থকা হেডফোন বা ইয়াৰফোনে কি কাম কৰে বা তিনটা ৰিং থকা ইয়াৰফোন বা ইয়াৰফোনে কি কাম কৰে বা এটা ৰিং থকা ইয়াৰফোন বা হেডফোনে কি কাম কৰে বা এহত তিনিওটাৰে ডিফাৰেন্স কি আপুনি যদি দোকান এখনৰ পৰা কিনিব যায় আপুনি কোনটো আপোনাৰ কাৰণে কোন টাইপৰ হেডফোন বা ইয়াৰফোন আপোনাৰ কাৰণে বেছি বেষ্ট হ'ব আপুনি জনাটো খুবেই দৰকাৰ সো জানিবৰ কাৰণে ভিডিওটো শেষলৈকে চাই থাকক বন্ধুসকল হয়তো আপোনালোকে ভাবিব পাৰে ইয়াৰফোন বা মাইক্ৰোফোনৰ এই ৰিং কেটাৰ কোনো ইউজ নাই বা কোনো কাম নাই বুলি বন্ধুসকল এনেকুৱা নহয় মই আপোনালোকক কওঁ যে ইয়াৰফোন বা হেডফোন যি কাম কৰে এই তিনটা ৰিঙৰ কাৰণেই কাম কৰে বেলেগ বেলেগকে ডিভাইডেড কৰা আছে আপোনাৰ ইয়াৰফোনে হওক বা ইয়াৰফোনে হওক বা মাইক্ৰোফোনে হওক এইটো হিচাপতে কাম কৰে আপোনাক যদি এনেকুৱা টাইপৰ যদি হেডফোন বা মাইক্ৰোফোন বা ইয়াৰফোনে হওক যদি দেখাই দিয়ে ই এক প্ৰকাৰৰ মনো মাইক্ৰোফোন হয় হয়তো আপোনাৰ মনত ভাৱ এটা উদয় হ'ব পাৰে মনো মাইক্ৰোফোন মানে কি মনো মাইক্ৰোফোন মানে হল সিঙ্গল ধৰি লওক আপুনি ভিডিও ৰেকৰ্ড কৰিবৰ কাৰণে এনেকুৱা এটা হেডফোন বা ইয়াৰফোন বা মাইক্ৰোফোন ব্যৱহাৰ কৰে বা আপোনাৰ এনেকুৱা এটা হেডফোন বা মাইক্ৰোফোন আছে যেটো হেডফোনত আপোনাৰ ৰিং এটা আছে হি অকল আপোনাৰ মনো সাউন্ডটোৱে ৰেকৰ্ড কৰিব ইয়াত আপোনাক যদি মই মনো মাইক্ৰোফোন বা মনো অৰ্ডাৰৰ বিষয়ে যদি সৰু এক্সাম্পল এটা দিব যাওঁ ধৰি লওক আপোনাৰ লগত এনেকুৱা মাইক্ৰোফোন এটা আছে বা এনেকুৱা হেডফোন এটা আছে এইটো হেডফোনত ৰিং যদি এটা থাকে তেতিয়ালে এই হেডফোনটো আপোনাৰ মনো সাউন্ডটোৱে ৰেকৰ্ড কৰিব বা মনো সাউন্ডটোৱে প্ৰসেস কৰিব ভয়েসটো ৰেকৰ্ড কৰাৰ পিছত আপুনি শুনিব দুইটা লিড বা দুইটা হেডফোন কাণত লগাই ভালকে শুনিব ইয়াত বহুতখিনি ডিফাৰেন্স পাব আপুনি যেটো ভয়েস আপুনি ৰেকৰ্ড কৰিছিলে এইটো এটা কাণত শুনা পাব হয়তো ৰাইট সাইডত শুনা পাব নহলে লেফট সাইডৰ কাণত এইকিনতে মনত ৰাখিব আপুনি যেটো হেডফোন বা মাইক্ৰোফোনত আপুনি এটাই ৰিং দেখা পাইছে এইটো মনো মাইক্ৰোফোন ই অকল মনো সাউন্ডটোৱে প্ৰডিউস কৰিব এতিয়া আপুনি গম পালে যিকোনো হেডফোন বা ইয়াৰফোন বা মাইক্ৰোফোনত অকল যদি এটা ৰিং থাকা দেখা পায় তেতিয়ালে এইটো হল মনো মাইক্ৰোফোন অৰ্থাৎ ই লিডৰ যিকোনো ওৱান সাইড শুনা পাব এতিয়া আহো বন্ধুসকল দুটা ৰিং থকা হেডফোন বা ইয়াৰফোন বা মাইক্ৰোফোনৰ বিষয়ে বন্ধুসকল আপোনালোকে মাৰ্কেটত হয়তো দেখিছে দুটা ৰিং থকা বা দুটা কাট থকা ইয়াৰফোন বা মাইক্ৰোফোনৰ বিষয়ে এটা ৰিং থকা ইয়াৰফোন বা মাইক্ৰোফোনে মনো ভয়েস প্ৰডিউস কৰে কিন্তু আপোনালোকে হয়তো এইকিনিতে ভাবিছে দুটা ৰিং থকা হেডফোন বা মাইক্ৰোফোনৰ কাম কি বা কি কৰে বন্ধুসকল এটা ৰিং থকা হেডফোন বা ইয়াৰফোনত যেনেকৈ মনো ভয়েস প্ৰডিউস কৰিছিলে ইয়াতে সেম এইদৰে দুটা ৰিং থকা হেডফোন বা ইয়াৰফোনে ষ্টেৰিঅ ভয়েস প্ৰডিউস কৰিব লেফট সাইড বা ৰাইট সাইড দুইটা সাইডৰ কাৰণে আপুনি যিকোনো ইয়াৰফোন বা হেডফোনত যেটো গান আপুনি শুনি আছে এইটো যদি দুইটা সাইডত শুনা পাইছে তেতিয়ালে গম পাব এই দুইটা ৰিংটো থকাৰ কাৰণে আপুনি দুইটা সাইডত শুনা পাইছে দুইটা ৰিং থকা হেডফোনৰ প্ৰথম ৰিংটো প্ৰথম স্টেপটো লেফট সাইড কানৰ কাৰণে আৰু দুই নম্বৰ ৰিংটো ৰাইট সাইড কানৰ কাৰণে এই দুইটা ৰিঙৰ অহায়তে লেফট সাইডৰ কানৰ বা ৰাইট সাইডৰ কানৰ দুইটা কানৰ সাউন্ডটো ভালকে শুনা পায় এই ৰিং দুটাৰ অহায়তে আপোনাৰ প্ৰডিউস হোৱা ভয়েসটো লেফট সাইড আৰু ৰাইট সাইডৰ ভয়েসটো বেলেন্সিং কৰে এই দুটা ৰিঙৰ কাৰণে আমি দুইটা সাইডৰ ইয়াৰফোন বা হেডফোনৰ লেফট সাইডে হওক বা ৰাইট সাইডে হওক আমি ইকুৱেল শুনা পাওঁ এই কাৰণে ইয়াক ষ্টেৰিঅ ভয়েস বুলি কওঁ এই গোটেইখিনি সম্ভৱ এই দুইটা ৰিঙৰ কাৰণে হৈছে বা এই দুইটা খাদৰ কাৰণে হৈছে এইকিনিতে আপুনি গম পালে যদি দুটা ৰিং থাকে তেতিয়ালে আপুনি দুইটা কাণত শুনা পাব বা ইয়াৰ সাউন্ড ষ্টেৰিঅ হ'ব মাৰ্কেটত আপোনালোকে এনেকুৱা হেডফোনো পাব এটা নহয় দুটা নহয় তিনটা ৰিং থকা হেডফোনো পাব হয় আপোনালোকে দেখি গম পালে এতিয়ালৈকে এটা ৰিং থকা দুটা ৰিং থকা তিনটা ৰিং থকাৰ কাম কি বন্ধুসকল এটা ৰিং থকা ইয়াৰফোন বা হেডফোনে মনো ভয়েস প্ৰডিউস কৰিব দুটা ৰিং থকা ইয়াৰফোন বা হেডফোনে
ষ্টেৰিঅ' ভইচ প্ৰডিউচ কৰিব। তিনিটা ৰিং থকা ইয়াৰফোন বা হেডফোন আপুনি ষ্টেৰিঅ' ভইচটো শুনা পাবই, কিন্তু আপুনি মাইক্ৰফোন হিচাপেও ব্যৱহাৰ কৰিব পাৰিব। স্মাৰ্টফোনত আপুনি যিমানখিনি হেডফোন ইউজ কৰে বা দেখা পায় এইখিনিত আপুনি কথাও পাতিব পাৰিব বা কথা আপুনি শুনাও পাব। যিকোনো আপুনি ইয়াৰফোন বা হেডফোনত যদি তিনিটা ৰিং দেখা পায় তেতিয়াহ'লে 3 নম্বৰটো আপোনাৰ মাইক্ৰফোনৰ কাৰণে হয়। সদায় আপুনি মনত ৰাখিব যিটো হেডফোনত তিনিটা ৰিং থাকে এই হেডফোনত ক'ৰবাত নহ'লে ক'ৰবাত আপুনি মাইক্ৰফোনৰ অপশ্যনটো দেখা পাব বা মাইক্ৰফোন থকা দেখা পাব বা মাইকৰ অপশ্যনটো দেখা পাব। এইখিনিতে প্ৰথম পইণ্টটো হ'ল লেফ্ট ছাইডৰ আৰু দ্বিতীয় পইণ্টটো হ'ল ৰাইট ছাইডৰ আৰু তৃতীয় পইণ্টটো হ'ল গ্ৰাউণ্ডৰ আৰু একেবাৰে লাষ্টৰটো হ'ল মাইকৰ অপশ্যন। এইখিনিতে আপোনাৰ হেডফোনে হওক বা ইয়াৰফোনে হওক যিকোনো মাইক্ৰফোনে হওক ইয়াতে আপোনাৰ নিজৰ হেডফোনৰ ব্যৱহাৰ আছে বা নিজৰ কাম আছে। মই ভাবোঁ আপোনালোকে হয়তো এইখিনিতে ভালকৈ হেডফোনৰ বিষয়ে বুজি পালে। তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। জয় আই অসম।